हेलो दोस्तों के खबर আপোনালোকৰ ভাল নাই বাৰু আপোনালোকৰ আশীৰ্বাদত ময়ো বৰ্তমান এটা ভালে আছো আৰু মানে ৰাতিপুৱা আজি ইমান ভাড়া চাৰা নাই মানে গতিকে মই স্কুলৰ ভাড়া কেইটা মাৰিলোঁ আৰু মানে অলপমান ভোকো লাগিলে ভাত খাম বুলি টাইমটো হ'লে আৰু ধৰি লওক এতিয়া 10টা মানে বাজি গ'ল আৰু এতিয়া সেইটো কাৰণে মানে ভাতটো খাই লওঁ বুলি ভাবি আছোঁ আগতে আপোনালোকে সকলোৱে ঠিকে আছেতো ন বৰ্তমান एक नामा मधु চুলিখিনি চাওঁ তাই কেনেকুৱা ষ্টাইল বনি আছে চুলি বেচেৰি বেমাৰ মানে বেজী দি দিলে 5 বছৰীয়া বেজী পূৰা একদম 3 দিন মান হৈ গ'ল হোৱা বিচনাৰ পৰা মানে তাই অলৰেডি পেচাব চেচাব মানে লেট্ৰিন চেটিং একো কৰিবই নোৱাৰা হৈছে লেঙুৰা যেনে তেনে অকণমান ঘূৰি ফুৰে আৰু তথাপিতো অৱস্থাই একেবাৰে বেয়া ন মধু হয় নাই অৱস্থা ভালনে বেয়া কৈ দিয়া হা বেয়া কিমান বেয়া বহুত বেয়া কেলে নে বেজি দি দিলা নেকি ভাত খালা না না খোৱা এতিয়া খাবা নেকি মই ধুনীয়াকৈ শুনিয়া লৈছা যে হয় নি মই শুনিয়ালে বিষায় হেল্ল' বা ফেন কৈ দিয়া ভাত খালি নেকি মধু কিহে খালি কি হয় মাংস মাছ দালি আমি ৰাইচটো ভাতটো একদম পূৰা খাই লওঁ আৰু মাছ ফ্ৰাই চয়াবিন সৰিয়হৰ দালি খানাটো পূৰা খাই লওঁ আৰু পূৰা ভোক লাগি গৈছে দেখি আছোঁ গতিকে আৰু লোভ লাগি গৈছে বা মজা টেষ্টি মজা লৈছা মধু কেনেকুৱা লৈছা মধু মজা মজা মানে দোস্ত ভাত মানে খাই বৈ অলৰেডি ওলাই গ'লোঁ মানে ওলাই মেলি গৈ মানে ভাড়া চাড়া মাৰি অলৰেডি গুচি আহিলোঁ ঘৰত আহি মানে কি হৈ গ'ল মানে গধূলি হৈ গ'ল টাইমটো মানে আন্ধা পূৰা হৈ থাকিলে কি ক'ম আৰু ভিডিঅ' বনাবলৈও মানে টাইমটো নুজুৰিছে বুলিয়ে ক'ব লাগিব আৰু মানে ভাড়া চাড়াও ইমান নাই মন চনবিলাক বৰ ভাল নালাগে আৰু মানে ওলাই গ'লোঁ ভাড়াটো নোপোৱা হৈছোঁ আৰু এইকেইদিনত নাইকিয়া হৈ গৈছে চাৰ্জত লগাত হ'ব লাগিব এতিয়া এই শুনিয়ালে চলিছোঁ আৰু অলপমান চাৰ্জ পোৱা নাই চাৰ্জ কৰিমহে এতিয়া চাৰ্জত লগাম আৰু পূৰা আন্ধাৰ হৈ গ'ল চবফালে চাৰিওপিনে আন্ধাৰ ৰাম ৰাম চব আন্ধাৰ হৈ গ'ল আৰু মানে কি কৰিব উপায় নাই আৰু বজাৰটো মানে শাক চব্জি যি দাম হৈছে ওলালেও মানে বহুত দাম আৰু গতিকে মানে শাক চব্জি খাবলৈ বাদেই দিছোঁ আৰু মানে এইকেইটি দালি বোলে পানী প্ৰায় একেৰাহি দি বনাব বোলে নহ'লে নহ'ব মানুহ 4টা নাই দালি একদম তলতে পৰি আছে আৰু বাতিটো ইমান মজা মাছ ফ্ৰাই কৰি থৈ দিছে মাছটো মানে একদম দি পঠাই দিলে আৰু আমাৰ দেউতাই সিহঁতৰ ঘৰৰ পৰা দি পঠাইছিলে মাছ থৈ দিলোঁ এফালে আমাৰ মধু মিঠাই এয়া কি কৰি আছা মধু বা চকু দেখা সেই দোস্ত মানে এতিয়া মধুৱে যিটো খং কৰি দিলে আৰু মনটো বেয়া লাগি গ'ল আৰু মানে তাই বিষৰ চোততে মানে মনটো তাই হ'ব বেয়া লাগি আছে এইকেইদিনা হয়তো আৰু মানে কি আজি আমাৰ ইয়াত মানে কিবা পাতিছিলে ফাংচন আছিলে কিবা এটা ফাংচন আছিলে কোৱা শুনিছোঁ কিন্তু 700 টকা টিকেট বোলে গতিকে আজি নাযাওঁৱে আৰু মানে পইচা 700 টকা পোৱাই নাই যদি ক'ৰবানো দি পিনি 700 টকা দি পিনি চামগৈ সেইকাৰণে নাযাওঁ আৰু মানে কথাটো হ'ল কি ভাত পানী খাই বৈ অলৰেডি মাছে চাছে খাই বৈ পূৰা হৈ গ'ল আৰু টাইমটো এতিয়া প্ৰায় 9টাই বাজি গ'ল আৰু মানে এইকেইদিনা ভিডিঅ' চিডিঅ'ও বনাব পৰা নাই গতিকে ভিডিঅ'বিলাক বনাবলৈও মানে সময় মানে পালেও মানে কিহৰ ওপৰতনো ভিডিঅ' বনাম তাকে মানে কেতিয়াবা ভাবোঁ মানে ভাবিও ভিডিঅ' বনাবলৈ মানে উপায় নাথাকে আৰু গতিকেলৈ টমটম মানে লৈ পিনি ক'লৈ যাম কি কৰিম কেনেকৈ মানে ভাড়াটো পাম সেইটো মানে ধান্দাটো আহি থাকোঁতে ভিডিঅ' চিডিঅ'ৰ কথা লৈ ইমান মানে মনলৈ নপৰে আৰু যদিও পৰে মানে বনাবলৈ অসুবিধা নহয় তেনেকৈ নিমিলে আৰু বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানেই আছিল আৰু ভাল লাগিলে যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় লাইক আৰু
কমেণ্ট কৰিব। আৰু যিসকল মোৰ ফ্ৰেণ্ডলৈ নতুনকৈ আহি থাকে তেওঁলোকে নিশ্চয় ছাবস্ক্ৰাইব কৰিব বুলি মই আশা ৰাখিলোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানে আছিল বন্ধুসকল বা